নমস্কাৰ। আজি মই লৈ আহিছোঁ যথেষ্ট ঔষধি গুণযুক্ত ভেদাইলতাৰ এখন আঞ্জা। এই আঞ্জা অসমীয়া পাকঘৰত সাধাৰণতে পোৱা যায় আৰু যথেষ্ট শক্তিদায়ক এই আঞ্জা। আৰু ইয়াৰ লগত আজি মই আৰু 4বিধ শাক দিম: মানিমুনি, পাৰ্বতী শাক, শুকলতি আৰু নৰসিংহ। এই গোটেইকেইবিধ লগাই আজি মই মাছৰ লগত আঞ্জা বনাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে কৰা নাই, আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়াহে মোৰ আগলৈ ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আঞ্জাখনৰ কাৰণে আমাক লাগিব ভেদাইলতা, এমুঠি মই লৈছোঁ। তাৰপিছত এয়া হ'ল পাৰ্বতী শাক, তাৰপিছতে শুকলতি, নৰসিংহ আৰু মানিমুনি অলপ লৈছোঁ মই। এই গোটেইখিনি মই ধুই ল'ম, ধুই পেলাই পটাত পিচিম। শাকখিনি ধুই পেলাই মই কাটি লৈছোঁ। তাৰপিছত জিৰা জালুক অলপ লৈছোঁ আৰু এটুকুৰ হালধি সৰু চাই আৰু আদা অলপ। এই গোটেইখিনি মই এতিয়া একেলগে পটাত পিচি ল'ম। এতিয়া আমাৰ এইখিনি পিছা হৈ গৈছে। আচলতে পটাত পিছা আৰু মিক্সিত পিছা অলপ হ'লেও পাৰ্থক্য পোৱা যায়। মই হ'লে অলপ হ'লেও সোৱাদৰ তাৰতম্য দেখা পাওঁ, আপোনালোকে কেনেকুৱা পায় নাজানো। গতিকে মই এইখিনি পটাত ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া তেল গৰম হৈ আছে কেৰাহীত। এইখিনি মাছ ভজা তেল আছিলে, তাতে মই বনাম আঞ্জাখন। এতিয়া মই তেলত পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে দিম মই শুকান জলকীয়া দুটা লৈছিলোঁ আৰু এইখিনি নহৰু অকণমান থেতালি লোৱা আছে। এইখিনি এতিয়া ভাজি ল'ম। এতিয়া মই পিচি লোৱা শাকখিনি তাত পানী দি লৈছোঁ অলপ। পানী দি পেলাই এতিয়া মই কেৰাহীত বাকি দিম। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম মই, আৰু অলপ সময় উতলি থাকিবলৈ দিম আঞ্জাখন। আঞ্জাখনৰ উতল আহি আছে। এতিয়া আমি ভাজি থোৱা মাছ দি দিম ইয়াতে। দি পেলাই আৰু 2 মিনিট সময় মই এইখিনি উতলাই ল'ম। এতিয়া আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম মই। ভেদাইলতাৰ লগত দিছিলোঁ মই পাৰ্বতী শাক, মানিমুনি, নৰসিংহ আৰু শুকলতি। এই গোটেইকেইবিধ লগাই এখন ধুনীয়া আঞ্জা তৈয়াৰ হৈ গ'ল, আৰু খাই বৰ সোৱাদ লাগে আঞ্জাখন। আপোনালোকে এনেকৈ বনাই খাই চাগে, তথাপিও মই বনাই দেখুৱালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।